বছৰ বছৰ ধৰি যি বিষত তেওঁ ভুগি আছিলে সেই বিষৰ পৰা মাত্ৰ 3 দিনতে তেওঁ পৰিত্ৰাণ পালে এগৰাকী লেডি তেখেতে বহু দিনৰ পৰা কঁকালৰ বিষত ভুগি আছিলে আৰু আমি যি ভিডিঅ' আপলোড দিছিলোঁ সেই ভিডিঅ' তেওঁ চাই কিনে নিজে কৰি তেওঁ যথেষ্টখিনি আৰাম পালে তো তেখেতৰ মুখৰে প্ৰথমতে আপুনি শুনক মই কঁকালৰ বিষ আপোনাৰ 3টা ব্যায়াম কৰি মানে বহুত ভালে পাইছো আৰু 110 মানহে আছে হয় হয় মানে 2-3 দিনহে কৰিলো দুবেলা হয় এতিয়া মই ক'ব খুজিছিল আপোনাৰ তো চেম্বাৰটো বহুত দূৰত হয় ন তো এআই হৈছে যুগৰ শক্তি কিছুমানে ভাবে যে যুগৰ পৰা লাহে লাহে আৰাম পায় বহুত দেৰিকে আৰাম পায় তেনেকুৱা নহয় আপুনি যদি ধুনীয়াকৈ কৰে প্ৰপাৰ গাইডেন্সত যদি আপুনি কৰে তেতিয়াহ'লে ডেফিনেটলি ডে 1 ৰ পৰা ৰিজাল্ট পায় আৰু সেই ৰিজাল্টটো আপোনালোকৰ আগত দাঙি ধৰিছোঁ আমি নিয়মীয়াভাৱে যোগ অভ্যাস কৰোঁ আপুনিও যদি তেনেকুৱা কিবা অসুখত ভুগি আছে বা তেনেকৈ পেইনত ভুগি আছে আপুনিও আমাৰ লগত নিয়মীয়াভাৱে যোগ অভ্যাস কৰিব পাৰে বা আমাৰ ভিডিঅ'বিলাক আছে তাতে ভিডিঅ'বিলাক চাব পাৰে নহ'লে আমাৰ ৰেগুলাৰ সেশন হয় আপুনি ৰেগুলাৰ সেশনতো যোগদান কৰিব পাৰে আৰু যোগ অভ্যাস যে কেৱল অসুখ হোৱাৰ পিছতহে কৰিব লাগে তেনেকুৱা নহয় অসুখ হোৱাৰ আগতো আপুনি কৰিব পাৰে তেতিয়া সদায় বাবে আপুনি সুস্থ থাকিব পাৰিব আমাৰ ইউটিউবত ফেচবুকত যথেষ্ট ভিডিঅ' আছে আপুনি ভিডিঅ' চাই কিনে কৰিব পাৰে আৰু আমি য়োগা মিৰাকলৰ তৰফৰ পৰা নিয়মীয়াভাৱে মনডে টু ছেটাৰডে এভৰিডে যোগ অভ্যাস কৰক আপুনি যদি যোগ অভ্যাস কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে সেইকাৰণে কওঁ য়োগা মিৰাকল নিয়মীয়া যোগ অভ্যাস কৰক আৰু সুস্থ থাকক লগ পাম পিছৰ ভিডিঅ'ত তেতিয়ালৈ নমস্কাৰ